নমস্কাৰ, মই সাগৰিকা গোস্বামী স্বাগতম জনাইছোঁ সাগৰিকা গোস্বামী চেনেললৈ। আজি এটি নতুন ভিডিঅ'ৰ সৈতে, আৰু এই ভিডিঅ'ত মই লৈ যাম আজি এখন বিহুৰ অনুষ্ঠান। আৰু ইয়াত আজি বিশেষ আকৰ্ষণ হিচাপে আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী, আমাৰ সকলোৰে চিনাকি আইলিতা বা, অৰ্থাৎ দ্বীপৰ বিলতে গানেৰে জনপ্ৰিয়তা অৰ্জন কৰা আইলিতা বা। গতিকে পলম নকৰি ব'লক আমি চাওঁ এই অনুষ্ঠানৰ কিছু ভাল লগা মুহূৰ্ত। একেবাৰে শেষলৈকে চাই থাকক আৰু গোটেই অনুষ্ঠানটোৰ ভাল লগা মুহূৰ্তবোৰ মই আগবঢ়াই যাম। ধন্যবাদ। ধন্যবাদ। আমাৰ মহিলা একদম ভৰি আছে, এইটো ভাল লাগিছে দেখি পেলাই। আপোনালোকৰ সহযোগ লাগিব দেই পুৰা। আৰু আমাৰ ল'ৰা অকণমান আচলতে থিয় হৈ আছে কাৰণে কম লাগিছে, গতিকে সকলোৰে পৰা সহযোগ কামনা কৰি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ সমবেত সংগীত। আৰু এই সমবেত সংগীতৰ পৰিচালক হৈছে সন্মানীয় শ্ৰী হয়। কেনেকুৱা জোচ আছে আমাৰ ছোৱালীৰ, বহুত ভাল লাগিছে। আৰু এই জোচটো একদম শেষলৈকে থাকিবনে? এই বঢ়িয়া, ধন্যবাদ। এতিয়া এটা কথা সুধো, আইলিতা বা আহিব। আৰু এইখিনিতে আমি বাইদেউক মৰম জনাব ওলাইছোঁ আমাৰ উদযাপন সমিতি তৰফৰ পৰা। আৰু সমৰ্থন জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ সন্মানীয় শ্ৰীযুত ভাৰ্গৱ বৈশ্য। আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি খন্তেক সময়ৰ পিছত বাইদেউৰ সংগীতানুষ্ঠানৰ মাজলৈ আগবাঢ়ি যাম। এইখিনিতে আমি সম্বৰ্ধনা অনুষ্ঠানৰ পৰা বিৰতি লৈ মঞ্চৰ পৰা সসন্মানে বিদায় জনাইছোঁ আমাৰ অতিথি। আগবাঢ়ি যাওঁ আমি ইখানৰ সংগীতানুষ্ঠানৰ মাজলৈ। এইখন কোন ক্লাছত পঢ়ি আছা? মই এতিয়া ক্লাছ 7ত পঢ়ি আছোঁ। কোন স্কুল? মই দিল্লী পাব্লিক স্কুল কামৰূপত পঢ়িছোঁ, DPS। খুব সুন্দৰ। সংগীতৰ জীৱন অব্যাহত ৰাখিছে শিক্ষা জীৱনৰ লগতে। গতিকে আমি আগবাঢ়ি যাম ইখানৰ খুব সুন্দৰ সংগীতানুষ্ঠানৰ মাজলৈ। ধন্যবাদ।
হাত চাপৰি নাই কেনেকৈ ক'ম হেণ্ডচাম বুলি অঁ আমাৰ মহিলাসকলে হাত চাপৰি বজাইছে ল'ৰাৰ বাবে আমাৰ ল'ৰাসকল বৰ নিমাত নীলাজ নহয় আমাৰ ছোৱালীসকলে বহুত মৰম লাগিছে কাৰণ পুৰা উজ্জ্বল হৈ আছে অনুষ্ঠানত সহযোগ কৰি পেলাই এতিয়া বিহু গীত অকণমান গাইছোঁ বাৰু সকলোৱে বিহু গীতবোৰ গায়ে গৈছে এতিয়া মোলে ৰোৱাই নাই তথাপি জুবিন দাৰ একদম পুৰণা এটি গীত মনত পৰিছে সেইটো অকণমান গাইছোঁ আৰু এই চেগতে আমি তেখেতৰ বহুমূলীয়া শুভেচ্ছামূলক এটি চমু সাৰুৱা বক্তব্যৰ বাবে মাইক্ৰফোন আগবঢ়াই দিম ধন্যবাদ আমাৰ উদযাপন সমিতিৰ সক্ৰিয় সদস্য তথা সাংস্কৃতিক বিভাগৰ সম্পাদক মাননীয় শ্ৰীযুত টুবুল দাস ডাঙৰীয়াই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পুনৰবাৰ বালৈ মৰম জনাই আমি আগবাঢ়ি যাম বাৰ সংগীতানুষ্ঠানৰ মাজলৈ ধন্যবাদ কুসুম দাক বহুত স্বাগতম জনাইছোঁ উষ্ণ আদৰণি জনাইছোঁ কুসুম দাক বহুত ৰাতি হৈ গ'ল তথাপি আমি উৎসুকতাৰে বাট চাই আছোঁ দাদাৰ গান শুনিবলৈ আৰু ৰঙালী বিহুৰ ওলগ জনাইছোঁ তথা বাপতি সাহোন অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা অভিনন্দন জ্ঞাপন কৰিছোঁ গেংটো অকণমান দিলে অলপ নমস্কাৰ মোৰ নাম কুসুম হয় আৰু